নমস্কাৰ বন্ধুসকল, আজি যিহেতু গৰু বিহু, আমাৰ তনয় আৰু বাৰ্বি ককা আইতাকৰ লগত একেলগে ঘৰৰ সন্মুখ ভাগতে গাই গৰু গা ধুওৱা হ'ল। আৰু আচলতে এইবিলাক প্ৰতিচ্ছবি আমি সৰুতে সমূহীয়াকৈ এটা চুবুৰীত একেলগে গৰু গা ধুৱাইছিলোঁ, বা এখন গাঁৱৰ একেলগ হৈ আমি নদীত গৰু গা ধোৱাৰ প্ৰথা আছিল। ঠাই বিশেষে এতিয়াও এইবিলাক পৰিৱেশ দেখিবলৈ পোৱা যায়, কিন্তু আচলতে এই প্ৰতিচ্ছবিবিলাক হেৰাই যোৱাৰ মূলতেই হ'ল আমি হালোৱা গৰু পুহিবলৈ প্ৰায় এৰিছোঁ। আমি খেতি কৰ্মত আমি যন্ত্ৰ ব্যৱহাৰ কৰিছোঁ। গতিকে এইবিলাক আমি যে গৰুক গা ধুৱাবৰ কাৰণে আচলতে সমূহীয়াকৈ এই প্ৰতিচ্ছবিবিলাক আচলতে লাহে লাহে হেৰাই যোৱা দেখিবলৈ পাইছোঁ। যান্ত্ৰিকতাৰ যুগত আচলতে গোপালকৰ সংখ্যা কমি যোৱা বিভিন্ন কাৰণ আছে, আপোনালোকে নিশ্চয় জানে। এই বিষয়ে মই আলোচনা কৰিবলৈ নাযাওঁ। গতিকে আমি এনেকৈ হ'লেও আমি আমাৰ বাপতিসাহোন ৰঙালী বিহুটোক আমি জীয়াই ৰাখিবই লাগিব। আমি টেপৰ পানী বা দমকলৰ পানীৰে হ'লেও আমি গৰু গা ধুৱাব লাগিব, আৰু আমি আমাৰ পৰম্পৰা আমি সদায় সজীৱ কৰি ৰাখিব লাগিব। আৰু আচলতেনো দিনটোৰ কেনেধৰণে গৰু বিহুৰ দিনাখন আমি কেনেধৰণে ব্যস্ত আছিলোঁ, তাৰেই আচলতে এটি অৱলোকন আপোনালোকৰ আগত দাঙি ধৰিব খুজিলোঁ। গৰু গা ধুওৱাৰ পিছতে গছত থকা আমলৰি বাঁহ ভাঙিলোঁ দেউতাৰ লগত। সঁচাকৈ কৰ্মসূত্ৰে থকা গুৱাহাটীত একমাত্ৰ ককাইদেউ বৌ ভতিজাসকলক আজি বাৰুকৈ মিছ কৰিলোঁ, আৰু সময়ত ছুটি নোপোৱাৰ কাৰণে আজিও মই লগ পাব নোৱাৰিলোঁ। মাহ হালধিৰে গা পা ধুই সহধৰ্মিনীৰ সতে একেলগে মা দেউতাৰ সেৱা কৰোঁ। ইয়াৰ পিছতেই দেউতাই আমাৰ তনয়ৰ লগত কণী যুঁজ আৰম্ভ কৰে। আমাৰ বাৰ্বি আৰু ময়ো অংশগ্ৰহণ কৰিলোঁ। ইয়াৰ পিছতে আমি সমূহীয়াকৈ একেলগে ৰাতিপুৱা জলপান গ্ৰহণ কৰোঁ। কেইবাখনো গাঁও একত্ৰিত হৈ বৃহত্তৰ টিফুক গাঁৱৰ বৰভেটি চহকী কৰি ৰখা একমাত্ৰ টিফুক বৰনামঘৰ ১৭০৮ চনতেই স্থাপিত কৰা হৈছিল, আৰু ২০০৮ চনত ৩০০ বৰ্ষপূৰ্তি অনুষ্ঠান উলহ মালহেৰে উদযাপন কৰি যোৱা হয়। ইয়াত প্ৰায় ১০০০ ঘৰো অধিক পৰিয়াল একত্ৰিত কৰি ৰাখিছে, একেডাল এনাজৰীৰে বান্ধি ৰাখিছে। সঁচাকৈ গৌৰৱান্বিত, আৰু অসমৰ চুকে কোণে হয়তো এনেকুৱা উদাহৰণ খুব কমহে পোৱা যাব। গতিকে এই নামঘৰটিত আমি অন্যান্য ভক্তপ্ৰাণ ব্যক্তিসকলৰ লগতে আমিও গৈ বছৰটোৰ কুশল আৰু মংগলাৰ্থে আমি সেৱা কৰিবলৈ যাওঁ। তাতে বিভিন্নজন চিনাকি ভক্তপ্ৰাণ ৰাইজক লগ পোৱাৰ লগতে ভতিজা বোৱাৰী পো নাতিক লগ পাই স্মৃতি ধৰি ৰাখিলোঁ। আহকচোন টিফুক বৰনামঘৰৰ মজিয়াত কেনেদৰেনো নাম কীৰ্তন প্ৰসংগ চলি আছে তাকে চাওঁ। पानी की बाहुला ইতিহাস প্ৰসিদ্ধ
টিফুক বৰনামঘৰৰ বিষয়ে হয়তো ঠাউকতে কৈ শেষ কৰিব নোৱাৰি। নিশ্চয় কেতিয়াবা সময় পালে আপোনালোকক এই বিষয়ে জনাম। সকলো ৰাইজলৈ বিহুৰ লগ জনালোঁ। ধন্যবাদ।